কৃতজ্ঞতা পোৰ্টেল নতুন নহয়। আজি কিছু বছৰ আগৰ পৰাই আমি তাক আৰম্ভ কৰিছিলোঁ, কিন্তু সি জনপ্ৰিয় হোৱা নাছিল। আমি মেনুৱেলিয়ে বহুত কাগজ পঠাই আছিলোঁ। এতিয়া পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন হোৱাৰ পিছত আমি সকলোকে কৈছোঁ যে আপোনালোকে আৰু মেনুৱেলি একো কাগজ নপঠাব, কাৰণ মেনুৱেলি কাগজ পঠোৱাৰ ব্যৱস্থাটো লাহে লাহে আমি অসম চৰকাৰত নোহোৱা কৰি আহি আছোঁ। আৰু অহা 2 অক্টোবৰৰ পৰা আমাৰ অসম সচিবালয়খনো কমপ্লিটলি পেপাৰলেছ হৈ যাব। আমি মানুহৰ পৰা আবেদন নলওঁ, আমি কম আবেদনখনো আপোনালোকে স্কেনিং কৰি পঠাই দিয়ক। অৰ্থাৎ আমাৰ ছেক্ৰেটেৰিয়েটখন আমি পেপাৰলেছ কৰিব খুজিছোঁ। যেতিয়া স্কেনিং কৰি এপ্লিকেশ্যন এখন আমি পৰ্টেলত পঠাই দিওঁ, তেতিয়া কোনো অফিচাৰে ক'ব নোৱাৰে যে আপোনাৰ কাগজখন হেৰাই গ'ল বুলি। অৰ্থাৎ সেইখন কাগজ চিৰ জীৱনৰ কাৰণে কম্পিউটাৰত সোমাই গ'ল।